হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছে নিশ্চয়। আজি বহুদিনৰ মূৰত আপোনালোকৰ বাবে এটা ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাবলৈ লৈছোঁ কাৱৈ মাছৰ সৈতে টেঙামৰা পাতৰ এখন টেঙা আঞ্জা, আৰু এই আঞ্জাখন খাবলৈ বহুতেই সোৱাদ হয়। মই মাছখিনি এনেদৰে ভালদৰে চাফা কৰি ল'লোঁ, আৰু এইপিনে লৈছোঁ টেঙামৰা। ইয়াৰ মই কুমলীয়াকেইটা ল'ম, পাতখিনি ল'ম। লগতে এইপিনে মেথি 1 চামুচো নহয়, 1 চামুচতকৈ কম, আৰু আনফালে আদা আৰু নহৰু অকণমান লৈছোঁ, থেথেলিয়াই লৈছোঁ। এতিয়া প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। কেৰাহীখন গৰম হ'বলৈ দিলোঁ, আৰু ইয়াতে এতিয়া মই মিঠাতেল এড কৰি দিছোঁ, আৰু এইপিনে মাছখিনিত নিমখ আৰু হালধি দি সানি ল'ম। নিমখ আৰু হালধি সনা হৈ গ'ল। এতিয়া ইফালে তেলো গৰম হৈ গ'ল। ইয়াতে এতিয়া মাছ কম কমকৈ মই এনেদৰে দি পেলাই ফ্ৰাই কৰি ল'ম। এটা ছাইড ৰঙা পৰাৰ পিছত আন এটা ছাইড এনেদৰে লৰাই দিছোঁ, আৰু কম জুইতে মই ভাজিছোঁ যাতে মাছখিনি ভিতৰৰ পৰা সিজি যায়। সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। আৰু এইপিনে মাছ হয় মানে মই টেঙামৰাখিনি এনেদৰে সৰু সৰু কৰি ল'লোঁ। এতিয়া এইখিনি মই কুটি ল'ম কটাৰীৰে। একদম কুমলীয়া হয় আৰু ঘৰৰে হয় এইখিনি। আপোনালোকে বাৰু টেঙামৰা দি পেলাই এনেদৰে মাছ খাইছেনে? খাবলৈ বহুতেই ভাল লাগে। এনেও টেঙা শাকৰ লগত মাছ অকণ দি ল'লে খাই ভালেই লাগে, নহয় জানো? এতিয়া মই এইখিনি আটাইখিনি এখন কটাৰীৰে কাটি ল'ম। এই আঞ্জাখনত মই মেথি আৰু আদা নহৰুৰ বাহিৰে আন একো মছলা ব্যৱহাৰ নকৰোঁ, আৰু মাজে সময়ে আমি এনেদৰে খাব লাগে। আমি সদায়তো মাছ মাংসত মছলা ব্যৱহাৰ কৰোঁৱেই, কেতিয়াবা আমি এনেদৰেও খাব লাগে, নহয় জানো? আৰু ইয়াতে মই পিঁয়াজো নিদিওঁ। এইখিনি মোৰ শাকখিনি প্ৰায় কাটি লোৱা হৈয়ে গ'ল। এতিয়া মোৰ ইফালে মাছ কেইজনী ভজা হৈ গ'ল। বাকীখিনিও মই এনেদৰে ভাজি ল'ম, আৰু সেইখিনি আপোনালোকক দেখুৱাই নাথাকোঁ, আৰু নহ'লে ভিডিঅ'টো দীঘল হৈ যাব আৰু আপোনালোকেও চাই ভাল নাপাব, আমনিয়ে লাগিব। এতিয়া মোৰ মাছ ভজা হৈ গ'ল, আৰু মাছ ভজা তেলখিনিতে মই মেথি কুটি আৰু যিখিনি মই আদা নহৰু পেষ্ট বনাই ৰাখিছিলোঁ, পেষ্ট নহয়, থেথেলিয়াই লৈছিলোঁ মই, সেইখিনিও দি দিছোঁ। আৰু তেল মই অকণমান কমকৈ লৈছোঁ, কাৰণ টেঙা আঞ্জাত তেল ইমান বেছি নিদিলেও হয়, আৰু তেল দিলে ভালো নালাগে ইমান বেছি। আৰু ইয়াতে মই এতিয়া কাটি লোৱা টেঙামৰা পাতখিনিও এড কৰি দিছোঁ। আপোনালোকে কিন্তু গৰম পানী উতলাই পেলাই তাতো দিব পাৰে টেঙামৰা পাত, তেনেদৰেও খাই ভাল লাগে। ঠিক বইল হয়, আৰু তেতিয়া বইল বনোৱাৰ দৰে লাগে। আৰু ইয়াত চাওকচোন, গৰম তেলত দি দিয়াৰ লগে লগে পাতখিনি কালাৰটো সলনি হৈ আহিছে। এতিয়া অকণমান এনেদৰে লৰাই লোৱাৰ পিছতে মই ইয়াতে নিমখ আৰু হালধি এড কৰি দিম নিজৰ জোখ অনুযায়ী। এতিয়া এয়া চাওকচোন, একেবাৰে কম হৈ থাকিলে নহয়নে বাৰু? ভালদৰে এইখিনি সিজিও গৈছে। এতিয়া মই ইয়াতে জোখ অনুযায়ী পানী এড কৰি দিম। এইখিনি মোৰ ভজা হৈ গ'ল, আৰু এতিয়া ইয়াতে মই গৰম পানী এড কৰি দিছোঁ নিজৰ জোখ অনুযায়ী। এতিয়া এইখিনি ধুনীয়াকৈ উতল আহিবলৈ দিম, এবাৰ লৰাই দিছোঁ। এতিয়া ধুনীয়া
ধুনীয়াকৈ উতল আহিছে ইয়াতে মই এটা কেঁচা জলকীয়া দি দিছোঁ ইয়াত আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ যিহেতু মাছ মই ফ্ৰাই কৰিয়ে ৰাখিছোঁ হাফ ফ্ৰাই আৰু লগতে ইফালে পানীও গৰম দিছিলোঁ গৰম পানী দি দিয়াৰ কাৰণে খুব সোনকালে হৈ গৈছে এতিয়া মই ইয়াতে মাছখিনি দি দিম আপোনালোকে যিকোনো মাছ দিব পাৰে গৰৈ মাছ বা মাগুৰ মাছ এনেদৰে বনাব পাৰে খাবলৈ খুবেই টেষ্ট হয় আৰু মই কিন্তু মোৰ ওচৰত যিহেতু কাৱৈ মাছ আছিলে কাৱৈ মাছৰ লগতো এনেদৰে খাই খুবেই ভাল লাগে সেইটো কাৰণে মই এনেধৰণে বনালোঁ আপোনালোকে যিসকলে এনেদৰে টেষ্ট লোৱা নাই এবাৰ লৈ চাব খাবলৈ খুবেই টেষ্টি হয় এতিয়া অকণমান টাইম মই হাফলৰখন দি দিছোঁ এতিয়া হাফলৰখন আঁতৰাই চাইছোঁ খুব ধুনীয়াকৈ উতল আহিছে ইয়াত যিখিনি ফেন উঠিছিলে সেইখিনিও নাইকিয়া হৈ গৈছে আৰু জোলকণো ডাঠ হৈ পৰিছে এতিয়া মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল এইখিনি নমাব পৰা হৈ গৈছে এতিয়া এইখিনি মই গেছটো অফ কৰি দিম গেছটো অফ কৰি দিলোঁ আৰু এতিয়া আমি গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম আপোনালোকে আজিৰ এই মাছৰ ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেদৰে ভিডিঅ'সমূহ চাই থাকিবৰ বাবে ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ